মৰমৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5-ৰ অম্ল, ক্ষাৰক আৰু লৱণ পাঠটোৰ বাকী অংশ প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰিম। আমাৰ পাকস্থলীত থকা এচিডটোৰ নাম কি? আমাৰ পাকস্থলীত থকা এচিডটোৰ নাম হ'ল হাইড্ৰক্লৰিক এচিড। ইয়াৰ কাম হৈছে ই খাদ্য হজম কৰাত সহায় কৰে। আমাৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ অতি বেছি হ'লে কি হ'ব? আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ অতি বেছি হ'লে আমাৰ বদহজম হয়। মানে খাদ্যখিনি সহজে হজম নহ'ব, পেটটো ফুলি থাকিব, বমি হ'ব পাৰে, পায়খানা হ'ব পাৰে। তো এনেকুৱা ধৰণৰ কিছুমান আমাৰ কি হৈছে অসুবিধা হ'ব পাৰে। সেইকাৰণে পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ'লে খাদ্যবস্তুৰ বদহজম হোৱা বুলি কোৱা হয়। বদহজমৰ পৰা সকাহ পাবলৈ আমি কি অম্লনাশক খাওঁ? বদহজম হ'বলৈ হ'লে পাকস্থলীত এচিডৰ পৰিমাণটো বাঢ়িব লাগিব, অৰ্থাৎ হাইড্ৰক্লৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায়। গতিকে এই এচিডৰ প্ৰভাৱটো আমি নোহোৱা কৰিব লাগিব, আৰু নোহোৱা কৰিবৰ বাবে আমি কিছুমান অম্লনাশক খাওঁ। গতিকে বদহজমৰ পৰা সকাহ পাবলৈ আমি মেগনেছিয়াম দুগ্ধৰ নিচিনা অম্লনাশক খাওঁ। ইয়াত মেগনেছিয়াম হাইড্ৰক্সাইড থাকে, যি অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু খাদ্যখিনি হজম হোৱাত সহায় কৰে। পৰুৱাই কামুৰিলে বিষ অনুভৱ হয় কিয়? আমি আগতে আলোচনা কৰি আহিছোঁ, পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। পৰুৱাই যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্ল সুমুৱাই দিয়ে। সেইবাবে পৰুৱাই কামুৰিলে বিষ অনুভৱ হয়। এই এচিডৰ প্ৰভাৱ প্ৰশমিত কৰিবলৈ সেমেকা বেকিং ছ'ডা, যাক ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বা জিংক কাৰ্বনেট থকা কেলামাইন দ্ৰৱ ঘঁহি দিব লাগে, যিয়ে কি কৰে অম্ল অৰ্থাৎ পৰুৱাৰ শুঙত থকা ফৰ্মিক এচিডৰ প্ৰভাৱ নোহোৱা কৰে আৰু সেই জেগাটুকুৰাত বিষো নোহোৱা তাৰমানে হয়। ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰে মাটিৰ কি অনিষ্ট কৰে? খেতিয়কসকলে মাটিডৰাৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে জানা কিছুমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, কিন্তু ৰাসায়নিক সাৰত কি থাকে? অম্ল থাকে। গতিকে ৰাসায়নিক সাৰৰ পৰিমাণটো যদি মাটিডৰাত বেছি হয় আৰু যদি সঘনাই ৰাসায়নিক সাৰ যদি ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে এই ৰাসায়নিক সাৰে কি কৰে? মাটিডৰাত অম্ল এৰি দিয়ে আৰু মাটিখিনি অম্লযুক্ত কৰি তোলে আৰু মাটিখিনি অনুৰ্বৰ হৈ পৰে। মাটিডোখৰ যদি বেছি আম্লিক হয়, তেতিয়া মাটিডোখৰ কেনেকৈ উপচাৰ কৰি উৎকৰ্ষ সাধন হয়। উৎকৰ্ষণ কেনেকৈ সাধন কৰা হয়? মাটিডোখৰ যদি বেছি আম্লিক হয়, তেতিয়া পোৰা চূণ, যাক কেলছিয়াম অক্সাইড বা শিথিলিত চূণ, যাক কেলছিয়াম হাইড্ৰক্সাইড বুলি কোৱা হয়, হাইড্ৰক্সাইডেৰে কি কৰা হয়? উপচাৰ কৰি উৎকৰ্ষ সাধন কৰা হয়। মাটিৰ ক্ষাৰকীয় গুণ, যিটো ক্ষাৰকীয় গুণ, এই ক্ষাৰকীয় গুণ কেনেকৈ প্ৰশমিত কৰিব পাৰি? যদি মাটিডোখৰ ক্ষাৰকীয় হয়, তেতিয়া মাটিডোখৰত জৈৱ পদাৰ্থ যোগ কৰা হয়। জৈৱ পদাৰ্থই অম্ল মাটিডৰাত এৰি দিয়ে
আৰু মাটিখিনি যিটো ক্ষাৰকীয় গুণ সেই ক্ষাৰকীয় গুণটো কি কৰে প্ৰশমিত কৰে ফলত মাটিখিনি কি হয় পুনৰ খেতিৰ বাবে উপযুক্ত হৈ পৰে গতিকে ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু পাঠটো ইমানতে শেষ কৰিছোঁ গতিকে মই ভাবোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু পাঠটো বুজিবলৈ চেষ্টা কৰিবা